সো দশম শ্ৰেণীৰ মেথছৰ অনুশীলনী 1ৰ অংক কৰি আছিলোঁ আমি। আজি আমি শিকিম একৰ কুৱেশ্যন ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। সো যোৱাকালি আমি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 1 আৰু 2। সো আজি শিকিম কুৱেশ্যন নম্বৰ 3 আৰু 4। সো কুৱেশ্যন নম্বৰ 3 আছে 864 আৰু 225 এই দুটাৰ গসাউ উলিয়াব লাগে। আৰু কুৱেশ্যন নম্বৰ 4 আছে 272 আৰু 1032 এই দুটা আমি গসাউ উলিয়াব লাগে। সো মই প্ৰথমত 3 নম্বৰটো কৰিছোঁ। সো কেনেকৈ কৰিব লাগে, আমি প্ৰথমত 867 আৰু 225 মাজত দুটা তুলনা কৰিম, ইয়াৰ ভিতৰত কোনটো ডাঙৰ। সো যিহেতু 867 greater than 255, ঠিক, গতিকে ইউক্লিডৰ কলন বিধি মতে সো ইউক্লিডৰ কলন বিধিটো কি আছিলে, এইটো আছিলে a is equal to bq plus r, ঠিক না। য'ত a আছিলে ভাজ্য, b ভাজক, q আছিলে বাকফল আৰু r আছিলে বাকে। সো এতিয়া আমি এই দুটা সংখ্যাক এইটো ইউক্লিডৰ কলন বিধি হিচাপত বহাব লাগে। য'ত a হ'ব এইটো 867 টো a ৰ মান হ'ব আৰু 255 টো b ৰ মান হ'ব। গতিকে যদি আমি এইটো ফৰ্মেটত এই সংখ্যাটো বহাওঁ তেনেহ'লে 867 equal 255, অ'কে, ইনটু এতিয়া কি লাগে, কিউ আৰু আৰ লাগে। এই দুটা আমি কেনেকৈ পাম, যদি আমি 255ৰে 867ক ডিভাইড কৰোঁ তেনেহ'লে আমি কিউ আৰু আৰ পাই যাম। সো ডিভাইড কৰা 255 এইটোৰে আমি ডিভাইড কৰিব লাগে 867, অ'কে। সো কিমান বাৰ যাব, মোটামুটি যদি তুমি 3 বাৰ দিছোঁ, 255 into 3, 3 5 is 15, 5 carry 1, 3 5 is 15, carry 1 16, carry 1, 3 2 is 6 7, সো এইটোৱে হ'ব নিয়েৰেষ্ট। গতিকে কেইবাৰ যাব, 3 বাৰ। সো 3 বাৰ গ'লে কিমান হ'ল, 765 হ'ল, অ'কে। সো মাইনাছ কৰা এতিয়া, 7ৰ পৰা 5 গ'লে থাকিব 2, 6ৰ পৰা 6 গ'লে 0, 8ৰ পৰা 7 গ'লে 1। সো ওপৰত যোনটো 3 হ'ল এইটো হ'ল কিউৰ মান আৰু 102 হ'ল আৰৰ মান। সো এতিয়া 3 + 102, অ'কে, বুজি পালা। গতিকে যেতিয়ালৈকে আৰৰ মান 0 নহয় তেতিয়ালৈকে আমি এইটো ষ্টেপ ৰিপিট কৰি থাকিব লাগিব। গতিকে ৰিপিট কৰিবলৈ তুমি কি কৰিব লাগিব, 255টো আগত আনিব লাগিব, ইকুৱেল 102 ইনটু, এতিয়া নতুনকৈ কি হ'ল, এৰ মান 255 আৰু বিৰ মান হ'ল 102। গতিকে কি লাগে, কিউ আৰু আৰৰ মান লাগে। সো আকৌ আগৰ নিচিনা ডিভাইড কৰিম। এতিয়া আমি ডিভাইড কৰিম 102ৰে ডিভাইড কৰিম 255। সো এইটো কিমান বাৰ যাব, অভিয়াছলি 2 বাৰ যাব। 2 বাৰ গ'লে 2 2 4, 2 0 গুণ 0, 2 1 গুণ 2, তো কিমান বাকী থাকিব, 5ৰ পৰা 4 গ'লে 1, 5ৰ পৰা 0 গ'লে 5, ঠিক আছে। গতিকে কিউৰ মান কিমান হ'ল, 2 প্লাছ আৰৰ মান কিমান হ'ল, 51, আৰৰ মান হ'ল 51, অ'কে। এতিয়া আৰৰ মানটো 0 হোৱা নাই, গতিকে যদি 0 হোৱা নাই তেনেহ'লে আকৌ ৰিপিট কৰিব লাগিব, 102টো আগত আনিব লাগিব, ইকুৱেল
51 ইয়াতে আনিব লাগিব ঠিক গতিকে আকৌ ডিভাইড কৰিব লাগিব 51 এৰে 102ক ডিভাইড কৰিব লাগিব যাতে আমি কিউ আৰু আৰ মান পাওঁ সো আকৌ ডিভাইড কৰোঁ 51 এৰে আমি ডিভাইড কৰিম 102 এইটো কিমান যাব 2 বাৰ যাব 2 ৰে গুণ 2 5 দুগুণে 10 মাইনাস কৰিলে কিমান থাকিব 0 ওকে সো এই ক্ষেত্ৰত কিউৰ মান হল কিমান 2 আৰু আৰৰ মান হল 0 আহি গ'ল 0 আৰৰ মান গতিকে স্টেপ কমপ্লিট সো যিটো স্টেপত আৰৰ মান 0 হয় সেইটো স্টেপৰ পৰা আমি বিৰ মানটো কি বুলি কওঁ ক খাও গতিকে ক খাও ইকুৱেল টু কিমান হ'ব 51 কমপ্লিট সো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম কোৱেশ্চন নম্বৰ 4 টো কি আছিলে 272 আৰু 1032 সো এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এই দুটাৰ ভিতৰত 1032 টো ডাঙৰ হয়নে সো আমি কি কৰিম যেহেতু 1032 greater than 272 গতিকে ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধি মতে সো ইউক্লিডৰ কলন বিধি মাত্ৰ আমি শিকিলো কি আছিলে ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ সো এই ক্ষেত্ৰত এৰ মান হ'ব এইটো আৰু বিৰ মান হ'ব এইটো ঠিক গতিকে আমি এই দুটা সংখ্যাক ইউক্লিডৰ কলন বিধি হিচাপে যদি লিখো তেনে কেনেকৈ লিখিম 1032 ইকুৱেল হ'ব 272 ঠিক ইনটু কি লাগে কিউ আৰু আৰ মান লাগে কিউ আৰ মান আমি কেনেকৈ পাম যদি আমি 272 ৰে 1032 ডিভাইড কৰোঁ 272 ৰে ডিভাইড কৰিম 1032 তো এইটো কেইবাৰ যাব এইটো তো 5 বাৰ তো নাযায় যদি আমি 4 বাৰ পূৰণ কৰি চাওঁ 272 ইনটু 4 পূৰণ কৰি চাওঁ 4 দুগুণে 8 4 7 গুণ 28 और 8 हाथ 2 4 दुगुणे 8 और 2 10 ডাঙৰ হৈ গ'ল এইটো নাযায় নহ'লে তো কিমান বাৰ যাব তেনেহ'লে অবভিয়াছলি 272 3 টাইমছ যাব তিনিবাৰ গ'লে কিমান হ'ব 3 দুগুণে 6 3 7 গুণ 21 और 1 हाथ 2 3 দুগুণে 6 আৰু 2 8 সো কিমান বাৰ যাব তেনেহ'লে 3 বাৰ আৰু হল 816 ওকে দেন বিয়োগ কৰা মেনেজ কৰিব লাগে ইয়াৰ পৰা দাৰ কৰিলে 12 12 পৰা 6 গ'লে থাকিব 6 ইয়াতে থাকিলে 2 2 পৰা 1 গ'লে 1 ইয়াতে কিমান 0 তো কেৰি কৰিলে হ'ব 10 10 পৰা 8 গ'লে হ'ব 216 সো এইটো 3 টো হল কিউৰ মান আৰু 216 টো হল আৰ মান সেখানে লিখিম 3 প্লাস 216 ওকে সো যেতিয়ালৈকে আৰ মানটো 0 নহয় তেতিয়ালৈকে এইটো স্টেপ ৰিপিট কৰিব লাগিব গতিকে কি কৰিম 272 আগত লৈ আহিম 272 আগত লৈ আহিলোঁ আৰু 216 টো এটা আনিলোঁ ইনটু আকৌ আগৰ নিচিনা কিউ আৰু আৰ মান লাগে সো কি কৰিম 216 ৰে 272 ডিভাইড কৰিম 216 ডিভাইড 272 সো এটো কেবাৰ যাব অবভিয়াছলি একবাৰ যাব একবাৰ করলে হ'ব 216 সো মাইনাস করো মাইনাস কৰিব হলে ইয়াৰ পৰা ধাৰ কৰিব লাগিব হ'ব 12 12 ৰ পৰা 6 গ'লে থাকে 6 এটা থাকিলে কিমান 6 6 ৰ পৰা 5 1 গ'লে থাকে 5 ঠিক তো কিমান থাকিলে 56 এই ক্ষেত্ৰত 1 টো হল কিউৰ মান আৰু 56 হল আৰৰ মান তাৰ মানটো যেহেতু 0 হোৱা নাই এটাকে ৰিপিট কৰিব লাগিব
216 টো আগত আনিব লাগিব ইকুৱেল 56 টো এখানে ইনটু আকৌ লাগে আকৌ কি লাগে কিউ আৰু আৰ মান একেদৰে ৰিপিট কৰিব লাগিব ডিভাইড কৰিব লাগিব 216 সেইমত কেইবাৰ যাব লাগে এতিয়া 56 মোটামুটি 3 বাৰ দিছো 3 6 3 into 6 18 carry 1 15 1 16 4 বাৰ দিলে 4 6 গুণ 24 আর 4 হাতত 2 হ'ব 22 এটা ডাঙৰ হৈ গ'ল সো গতিকে এইটো হৈ যাব দিলে 3 বাৰ হলে কিমান হয় 1 6 8 তো কিমান থাকিব মাইনাস কৰিলে এক ধাৰ কৰিব লাগিব হ'ব 16 16 ৰ পৰা 8 গ'লে 8 থাকিলে 0 কেৰি কৰিলে 10 10 ৰ পৰা 6 গ'লে থাকিব 4 ঠিক তো এতিয়া 3D হ'ল ইউৰ মান আৰু 48 হ'ল আৰৰ মান ঠিক আছে যিটো হোৱা নাই গতিকে আকৌ ৰিপিট কৰিব লাগিব 56 টো আগত আহিব 48 টো ইয়াত ইনটু কিউ লাগে এগেইন ডিভাইড কৰিব লাগে আমি 48 ৰে 56 ঠিক আছে না এনেকৈ ডিভাইড কেইটা ৰিপিট কৰিব লাগিব তো কিমান যাব একবাৰ 48 বাকি থাকিলে কিমান এক ধাৰ কৰি ল'ব 16 16 পৰা 8 গ'লে হ'ব 8 তো এতিয়া কিউৰ মান হ'ল 1 প্লাস আৰৰ মান হ'ল 8 ঠিক জিৰো হোৱা নাই এগেইন ৰিপিট 48 is equal to 8 into এতিয়া কি কৰিম 8 ৰে ডিভাইড কৰিম 48 কেইবাৰ যাব obviously 6 বাৰ 6 8 48 0 8 0 আহি গ'ল 6 plus 0 ঠিক সো যিটো লাইনত আৰৰ মান কি হয় 0 হয় এইটো লাইনৰ পৰা আমি বিৰ মানটো কি ল'ব লাগে গসাও তাকে গসাও ইকুৱেল টু কিমান হ'ব 8 ওকে বুজি পালে থ্যাংক ইউ